নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰূপালী মিক্সিং ব্লগ চেনেলটোলৈকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বোৰ চাই থাকিব, যদি ভাল পায় মৰম দিব, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজি মই ঘৰৰ পৰা এটা ভিডিঅ' দিম। দিনটোনো কেনেকৈ ষ্টাৰ্ট কৰিছোঁ, কেনেকৈ কি কৰোঁ আপোনালোকে চাই থাকিব। সেয়া মা ৰাতিপুৱা চাকি দিবৰ কাৰণে মন্দিৰত ফুল ছিঙিব আহিছে। দিনটোৰ আৰম্ভণি আমাৰ মন্দিৰৰ পৰা হয়। আমাৰ যিমান ফুল আছে ঘৰত ইমান ফুল ছিঙিলোঁ। এয়া হ'ল আমাৰ ঘৰৰ ভাত কেৰেলা, চাওক এইখিনি হৈছে। বৰষুণ দি থকাৰ কাৰণে ছাগলী বাহিৰত ঘাঁহ পকিব পৰা নাই, দেউতাই পাত কাটি দিছে। ক'ত যাতে খতৰা আমাৰ স্ত্ৰীকেইটাৰ ৰেৱা টেকা দিছিলোঁ আমি জানটো আমি ফুৰি চাৰি দিছিলে মা পেক ৰোৱা চাৰে নাৰিছিল এনেকৈ 5 দিন 6 দিন তুলি 5 টকা তাৰমানে আমি খুতৰা মন্দিৰ চাব যাম হা খুতৰা দেউল চাব যাম লিখিলে একবাৰ বঙা চেনেং নাকি কিছু আমি দেখা নাই সেইটোকে দেখা নাই কিমান ভূমিতে তলৰ কৰিম আগৰ হেৰি এয়া মই নিব আহি আছোঁ এতিয়া ছাগলী। কি অৱস্থা হৈছে তোৰ? ইয়ে মুখৰ অৱস্থা তাৰ।